নমস্কাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি প্ৰথমবাৰৰ বাবে মই কাপোৰৰ হল ভিডিঅ' এটা লৈ আহিছোঁ। মই ফেচবুক পেজ পৰিবাৰ ধেমাজি এইটোৰ পৰা দুযোৰ কাপোৰ অৰ্ডাৰ কৰিছিলোঁ। আহকচোন কাপোৰ দুযোৰ কেনেকুৱা চাওঁ। প্ৰথম কাপোৰ এইযোৰ চিম্পল কাপোৰ দুযোৰ অৰ্ডাৰ কৰিছোঁ, যিহেতু মোৰ কালেকশ্যন চিম্পল ইমান নাই। খুব ধুনীয়া এযোৰ বোৱা কাপোৰ, কটন কাপোৰ হয়। স্কুললৈ ডেইলি পিন্ধি যাবলৈ বা অফিচলৈ পিন্ধি যাবলৈ খুব ধুনীয়া কাপোৰযোৰ। এখন মেখেলা, আহল বহল যথেষ্ট, খুব ধুনীয়া। আৰু লগতে এইখন চাদৰ, এইখন চাদৰ আৰু এইযোৰ আছিলে এইযোৰ ৰংটো মোৰ খুব ভাল লাগিছিল। এইখন চাদৰ, এইখন চাদৰ, এইখন মেখেলা, সাইড পাৰিকেইটা, আৰু এইটো হৈছে ব্লাউজ পিচটো। এই দুযোৰ কাপোৰ আছিল, খুব ধুনীয়া কাপোৰ দুযোৰ। মোৰ যথেষ্ট ভাল লাগিছে। আপোনালোকক কেনেকুৱা লাগিছে জনাবচোন। আৰু ফেচবুকত লাইভ কৰে। মোৰ ইউটিউব চেনেলটো আপোনালোক সকলোৱে ছাবস্ক্ৰাইব কৰি দিব, লাইক আৰু শ্বেয়াৰ কৰি দিব। মই ইউটিউবত নতুন, গতিকে আপোনালোকৰ মৰম মোক অতি প্ৰয়োজনীয়। আপোনালোকে ভাল বেয়াসমূহ দেখুৱাই মোক কমেণ্ট কৰি দিব, যাতে মই মোৰ আগন্তুক ভিডিঅ'বোৰ ভালদৰে আপোনালোকৰ আগত আগবঢ়াব পাৰোঁ।